আহিছোঁ লংকেশ্বৰ মন্দিৰ, যিহেতু আজি আমাৰ 3 বছৰ হৈছে, 3rd এনিভাৰ্চাৰী। তো বলক ভিতৰলৈকে যাওঁ, লংকেশ্বৰ মন্দিৰ এয়া। আৰু আজি আহিছোঁ লংকেশ্বৰ মন্দিৰত। আজি ওপৰলৈকে নাযাওঁ, যিহেতু আজি অফিচ আছে। এয়া লয়ো আহিছে। হাই তেতিয়া। হেল্ল'। আজি ওপৰলৈ যোৱা নহ'ব, কেতিয়াবা নিশ্চয় যাম। আজি দেখুৱাই দিছোঁ ইফালৰ পৰা। আগতেও আহিছোঁ, কিন্তু এইবাৰ দৌৰা-দৌৰি হাজবেণ্ডৰ অফিচ আছে। চ' আমি অলপ সময়ৰ কাৰণেই আহিছোঁ। এতিয়া 7:30 বাজিছে আৰু অলপ সেৱা-চেৱা কৰি এনেকৈ ঘৰলৈ যাম। বাকী দিনটো দেখুৱাই যাম, চাই থাকিম। এই চোৱা, এই চা, এইটো মাতি আছে, এইটো মাতিছে, এইটো মাতিছে, এয়া এইটো। এই মোৰ মানুহটো একো কথা নকয়। অলপমান ইফালৰ পৰা দেখুৱাই দিছোঁ। এয়া কিছুমানেতো আহিয়ে পাইছে। এই ওপৰলৈকে এনেকুৱাকৈ যাব পাৰি। আৰু আজি এনেকৈ যোৱা নহ'ব, ইয়াতে সেৱা কৰিলোঁ আৰু জেগাখিনি। মন্দিৰত পৰিৱেশৰ সঁচাকৈ বহুত ভাল লাগে, য'তে কি নহওক। আৰু লংকেশ্বৰ মন্দিৰত মই আগতেও আহি পাইছিলোঁ, আৰু ভাল লাগে ওপৰলৈ যোৱা। নহ'লেও তথাপিও বহুত ভক্তিৰ এই মানে শিৱ মন্দিৰ, শনি মন্দিৰ, হনুমান মন্দিৰ, সকলোখিনি মন্দিৰে আছে। কিন্তু তলতে সেৱা প্ৰাৰ্থনা জনালোঁ, আৰু বহুত ভাল লাগে। এই গণেশ মন্দিৰ, গণেশটো কি ধুনীয়া চাওকচোন, চাই বহুত ভাল লাগে। আৰু ভক্তিটো আমাৰ সদায় থাকে এনেকৈ। আৰু আগৰ দিনবিলাক যেন ভাল কৰি ৰাখে, সেইখিনিয়ে সকলোকে যেন ভালে ৰাখে, মোৰ এয়াই প্ৰাৰ্থনা। ল'ৰাই ক'ৰবাত গ'লে দিগদাৰ কৰি থাকে। পাপাকে টিলিঙা বজাই দিছিলে, আৰু এই দোকানখনতে মানে আছিলে ডম্বৰু, আৰু সিটো লৈয়ে গুচি গৈ পেলাই সেয়া বজাব ধৰিছে। ডম্বৰু বজাব ভাল পাইছে, তাক মানে লাগাই হৈছিলে, কিন্তু নিদিলোঁ। চব বস্তুৱেতো দিব নালাগে, বাচ্ছা বিচাৰিলে বুলিয়ে। সেৱা কৰি হৈ গ'ল, এতিয়া আমি ঘৰ যাব লৈছোঁ। হ'লে নেকি কাটিব? আপোনালোকো আহিব পাৰে, এয়া হৈছে মেইন ৰাস্তা, কাষতে হয় মন্দিৰটো। চাই থাকিব ভিডিঅ'টো। বেমাৰ হৈ গ'ল, এতিয়া ঘৰ যাই আছোঁ ন। হেল্ল' কৈ আছোঁ। দাদা কৈ আছে, আমাৰ ধুনুক মানে এটা ডম্বৰু দেখা পালে, ডম্বৰুটো লাগে ন। এতিয়া নলয় নহয়, নমো বস্তু। দিম ব'লা, ঘৰত যাই দিম বোলা। হ'বনে? হ'ব হ'ব হ'ব, কোৱা হ'ব বুলি। হ'ব। পূজা পাতল কৰি আমি ওলাই দিলোঁ ঘৰলৈ বুলি। ৰাতিপুৱা আছিলে যে, একদম ৰাস্তাটো পূৰা ক্লিন হৈ আছে, কোনো নাই। ভাল লাগিছিলে ৰাতিপুৱা এই মন্দিৰটো, সঁচাই ভাল লাগে। আৰু ঘৰত আহি পালোঁ জাষ্ট এতিয়া, আৰু বাকী দিনটো দেখুৱাই যাম আপোনালোকক। আৰু ভিডিঅ'টো চাগে লগে লগে নাপাব। বাকী যিসকলে মোক উইচ কৰি আছে, থেংক ইউ। আৰু আহি থকা দিনবোৰ যেন সুখ হয়, সফল হ'ব পাৰোঁ। আৰু সকলোৰে বাবে ময়ো ভাবিছোঁ সকলো ভালে থাকক, সুস্থ থাকক। ঠিক আছে তেনেহ'লে, চাই যাব।
ৱেলকাম টু ইউটিউব চেনেল। নমস্কাৰ অসম। মোৰ ইউটিউব চেনেল আপোনাক সকলোকে স্বাগতম জনাইছোঁ। আৰু যিসকলে মোৰ ইউটিউব চেনেলটো চাই আছে সকলোকে ধন্যবাদ আৰু আগলৈ চাই থাকিব বুলি মই আশা ৰাখিলোঁ আৰু মোক মৰম চেনেল দি যাব। মোৰ আজি এনিভাৰ্চাৰী দিনাখনৰ আপোনালোকে শুভেচ্ছা দিব আৰু মোৰ লাইক মৰম দিব আৰু এনেকৈ মই আগুৱাই যাবলৈ সুবিধা হ'ব। আপোনালোকে মৰম চেনেল এনেকৈ দি যাব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যিসকলে ছাবস্ক্ৰাইব কৰা নাই, যিসকল নতুনকৈ আহিছে, বেল আইকনটো টিপি দিব যাতে সকলো নটিফিকেশ্যন আপোনালোকে সময়ত পাই যায়। আৰু মোক কমেণ্ট দিবচোন। কমেণ্ট দিলে ভাল লাগি থাকে, যাতে ময়ো উৎসাহ পাওঁ কিবা কিবি কৰিবৰ কাৰণে। আৰু কেনেকুৱা ভিডিঅ' লাগে আপোনালোকে জনাব। আহি আৰু দৌৰাদৌৰিকৈ এইফালে দালিও বহাই দিছোঁ। ঘৰৰ চাহ তাহও আছে, কাম কৰিবৰ কাৰণেও আছে। লগতে মই অলপ ক্ষীৰ বনাম বুলিও ভাবিছোঁ। অলপ বেলেগকৈ বনাম এইবাৰো। আৰু যিবিলাক ৰেচিপি আছে গোটেইখিনি মই এক্সট্ৰা এটা ভিডিঅ' বনাইছোঁ। যিসকলে চাব বিচাৰে তাত গৈ ৰেচিপিসমূহ চাব পাৰে আৰু আপোনালোকেও তেনেকুৱাকৈ বনাব পাৰে, এনেও খাব পাৰে বা কিবা অকেজনতো বনাব পাৰে। মই এনেকৈ বনাই ল'লোঁ সেইখিনি। তাৰপাছতে আৰু মই মন্দিৰত অলপ আহি পূজা দিলোঁ। যিহেতু সন্ধিয়া লাগিলে, বাকীখিনিও মই আয়োজন কৰিব লাগিব। মাহ প্ৰসাদ যোগাৰ কৰি বাকীখিনিও ব্যৱস্থা কৰিলোঁ আৰু ভগৱানৰ ওচৰত সেৱা প্ৰাৰ্থনা জনালোঁ। তাৰপিছত মই অলপ সোনকালে আজি কিটচেনত আহি মাখানা মাছালা বনাব ওলাইছোঁ। আৰু কৈছোঁ নহয় ৰেচিপিবোৰ দিয়া আছে আৰু এইখিনি কাৰণে এনেকুৱাকৈ ব্যৱস্থা কৰি কি বনাইছোঁ আপোনালোকে চাব পাৰে। চিকেনো বনাইছিলোঁ, মিক্স ভেজ বনাইছিলোঁ আৰু দহি ফিছ মছালা বনাইছিলোঁ আৰু গ্ৰীণি এগ বনাইছিলোঁ আৰু এনেকুৱাকৈ মিক্স ভেজটোৰ লগতে পনীৰটোও দি দিছিলোঁ। গোটেইখিনি ৰেচিপি আছে, লিংকটো ইয়াতে দিয়া থাকিব। আপোনালোকে চাব আৰু ৰেচিপিটো ট্ৰাই কৰিব সকলোৱে। মই এইটো ভিডিঅ'ত বহুত দীঘল হৈ যায় কাৰণে গোটেইখিনি মই দিয়া নাছিলোঁ। এক্সট্ৰাকৈ ভিডিঅ'টো বনাইছে, যিহেতু বহুত দীঘল হৈ যাব সেইকাৰণে মই এক্সট্ৰাকৈ ভিডিঅ'টো বনাইছোঁ। আৰু আহি আছে বাহঁত আৰু বাকী বিয়াৰ দিন আছিলে, মোৰ কাজিনৰো বিয়া আছিলে। এইফালে দাদা বৌ এনেকৈ গোটেইবোৰো চব বিয়াত, সেইকাৰণে আমি সেইদিনাখন যাব পৰা নাছিলোঁ বিয়ালৈ। পিছত ৰিচিপশ্যনলৈ যাম বুলি ভাবিছিলোঁ। ইপিনে দালি চালিও বহাই দিয়া হৈ গৈছে। চাই থাকিবচোন কি বনালোঁ। আৰু এনেকৈ চিকেনো বনালোঁ, লোকেল চিকেন। বাকীখিনি বনোৱাই সেনেকৈ হৈ গ'ল। তাৰপিছত আৰু ক্ষীৰ বনাইছিলোঁ যে আমি সকলোৱে প্ৰসাদৰ সৈতে তেনেকৈ খালোঁ। আৰু ইপিনে বাহঁতো আহিছে আৰু তাৰপিছতে মই আৰু বাসন্তী পোলাও বনাইছিলোঁ দেই। এই বাসন্তী পোলাও ৰেডি কৰি এনেকৈ লৈ কৰি আৰু কেক কাটিব হ'লে আৰু ইপিনে আন্ধাৰ হৈ গৈছে, ৰাতি হৈছে, সোনকালে বনাই মেলি খাই যাব লাগে। সেইকাৰণে কেকটো কাটিলোঁ আৰু এনেকৈ থুলমূলকৈ ঘৰৰ মানুহখিনিৰ লগতে ভাল লাগে চেলিব্ৰেট কৰি। কেতিয়াবা বাহিৰতো যোৱা যায়, কিন্তু অফিচ থকাৰ কাৰণে সেই দিনটোত যোৱা নগ'লে। 7:30তে আহি গৈছে হাজবেণ্ড আৰু ইহঁতো আহি পাইছে। মাহঁতৰ লগত এনেকৈ সকলোৰ লগত মিলি এসাঁজ খাবলৈও ভাল লাগে। আৰু ৰেণ্টৰ মানুহসকলকো মই প্ৰসাদ এনেকৈ বিলাই দিছোঁ। আৰু মোৰ হৈ যোৱা দেখালোঁ চিকেন বাসন্তী পোলাও বনাইছিলোঁ। আৰু মাখানা মছালা, ডাল আৰু দহি ফিছ আৰু এগ গ্ৰেভি আৰু মিক্স ভেজ এনেকৈ গোটেইখিনিতে মই ছাৰ্ভ কৰি দিলোঁ। আপোনালোকে এইটো চাই যাব থালিখনত কি বনাইছোঁ। তাৰপিছতে মই ভিনদেউক সুধিলোঁ কেনেকুৱা হৈছে, কিন্তু ভাইটিয়ে একদম লাজ কৰিলে। তাক দেখুৱাবলৈ দিগদাৰ, সিয়ে মুখখন তল কৰি আছে। এফালে খাই লৈ পিনে ইহঁতৰ কিমান উৎপাত চাওকচোন। মই বেছি ভিডিঅ' কৰিব পৰাই নাই, ব্যস্ত হৈ আছিলোঁ। আৰু ৰাতিও হৈ গৈছে, কিন্তু ল'ৰাই একদম টোপনি নাই দাদাকক দেখা পায়, দাদাক মামাকৰ লগত খেলা খেলি। জেঠা নহয় ৰ'বা, জেঠা। ঐ আহাচোন, এই গুডু আহাচোন, চুমনিম আহা। নহয় মই মাতিছোঁ, আহা। যা লোৱাচোন, দুটাকে লোৱাচোন। জুঠুন আহি ভাত খাই আছে। নাই মাজে মাজে কিছুমান ফটো দি দিছোঁ, চাই দিব।
আৰু বাহঁতেও গিফ্ট আনিছিলে মোৰ কাৰণে কুৰ্তি আৰু শ্বাৰ্ট আনিছিলে মনোজৰ কাৰণে আৰু এনেকৈ মোক হাজবেণ্ডেও গিফ্ট দিছিলে মেখেলা আৰু ড্ৰেছ আৰু চেইনডাল দেখুৱাই দিছোঁ আপোনালোকক কেনেকুৱা লাগিছে জনাব। আৰু হাজবেণ্ডক মই দিছিলোঁ হোৱাইট শ্বু আৰু ব্লেক টি চাৰ্ট এটা দিছিলোঁ। এয়া মোৰ গিফ্ট আছিলে। আৰু ইহঁতসকল যাবলৈ হ'ল, ৰাতিও হৈছে 11টামান বাজিছে যাওঁতে মেলোতে। তেনেকৈ গোটেই দিনটো পাৰ কৰিলোঁ। সকলোৰে আশীৰ্বাদ আৰু মৰম বিচাৰিছোঁ। আপোনালোকে মোৰ চেনেলটো চাই থাকিব, ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰিব নাপাহৰিব। আৰু মটিভেশ্যন হোৱা যায় আৰু নতুন ভিডিঅ' বনাবলৈ কেনেকুৱা লাগে কি কৰিব। মাজতে ফটোবিলাকো দি দিছোঁ। ধন্যবাদ। আহোঁ তেন্তে, ধন্যবাদ।